বাছত যিমানেই ভিৰ নাথাকক, কিন্তু আমাৰ বাছৰ দাদাহঁতৰ মতে সেইখন খালী গাড়ীয়ে হয়নে, একদম চিঞৰি চিঞৰি মাতিব খালী গাড়ী বুলি। পিছে মোৰ আজি অৱস্থা এইটো থিয় হৈ আহিছোঁ, তাতে আকৌ এয়া পাৰ্চেলবোৰ আহিছিল, সেইবোৰ লৈ আহোঁতে মোৰ অৱস্থা বেয়া। তথাপিও এক্সাইটমেণ্টটো বেলেগ হয়নে পাৰ্চেল খোলাৰ। আহিয়ে কাপোৰ কানি নসলোৱাকৈ ধৰিছোঁ একদম পাৰ্চেল খোলাত। মায়েও আছিলে, পিছে মায়ে উঠা নাই বাৰু, মই নিজেহে উঠিছোঁ অকল। পৰ্দা আৰু এয়া সৰু সৰু কেইটামান আৰ্টিফিচিয়েল প্লাণ্ট অৰ্ডাৰ দিছিলোঁ। আৰু ইয়াৰ পিছতে মই ৰেডি, মানে বিয়া এখন আছে তাকে খাব যাব ওলাইছোঁ। দিনত বিয়া খোৱাৰ যে ভাগ্য আমাৰ নিমিলেই, সেইকাৰণে গধূলিয়ে যাওঁ আৰু কিবাকে, আৰু দোকানত সোমাই কিবা কিবি এটা গিফ্ট ল'লোঁ, তাৰপিছতে চিধাই বিয়া ঘৰ পালোঁ। বিয়াত খাই মেলি পিছে মই অকল এওঁকে চাইছোঁ, ইমান কিউট দেখিছেনে, ইমান ধুনীয়াকৈ সি নাচি আছিলে নহয়, কেৱল তাকেই চাইছোঁ মই। আৰু এতিয়া চিধাই ঘৰত আহি কিনে আকৌ মই মুখ চুখ নোধোৱাকৈ পাকঘৰত সোমাইছোঁ, মানে মায়ে হেনো পনীৰ খাই তাকে বনাব ল'লোঁ।